Hello guys, সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। আজি মই আকৌ আপোনালোকৰ ওচৰত লৈ আহিছো গ্ৰেড এণ্ড 3 এক্সামৰ প্ৰিপাৰেচনৰ কাৰণে। সো ইয়াতে একচুয়ালি মই বিশেষ ধৰণৰ কেইটামান কোৱেশ্চন আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো, যিকেইটা কোৱেশ্চন 3 and 4 ৰ অতি ইম্পৰ্টেন্ট, বহুত ইম্পৰ্টেন্ট হয়। সো এইকেইটা কোৱেশ্চন আপোনালোকৰ মাজত লৈ আহিছো, আপোনালোকে মিছ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণ চাই এই কোৱেশ্চন কেইটা নোট ডাউন কৰি লওক। আৰু এই কোৱেশ্চন কেইটা ইমান ডাঙৰ নহয় যে মনত নাথাকে, একচুয়ালি বহুত সিম্পল হয়। সো এই কোৱেশ্চন কেইটা আপোনালোকৰ মনত থাকিব। সো আপোনালোকে ভিডিঅ'টো হয়তো 2-3 বাৰ চাই ললেও হয়তো আপোনাৰ ভিতৰত ৰৈ যাব। সো মই আশা কৰোঁ আপোনালোকে এই কোৱেশ্চন কেইটা মনত ৰাখক, হয়তো ইয়াৰ পৰা যিকোনো এটা কোৱেশ্চন হয়তো আহিব পাৰে। সো হেহে আজি মই আপোনালোকৰ ওচৰত এই কোৱেশ্চন কেইটা যুগুত কৰিছো। সো আপোনালোকে পলম নকৰাকৈ মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু কোৱেশ্চন কেইটা নোট ডাউন কৰি লওক। হেল্ল' গাইজ, প্ৰথমে চাওক 1 নম্বৰ কোৱেশ্চনটো, যে কোন তাৰিখৰ পৰা ভাৰতৰ সংবিধানখন বলবৎ কৰা হৈছিল। সো ইয়াতে আপোনালোকক 4টা অপচন দিয়া থাকিব। সো তাৰ পৰা যিকোনো এটা অপচন কাৰেক্ট হ'ব আৰু সেইটো সিলেক্ট কৰিব লাগে। সো ইয়াতে আপোনালোকে প্ৰথমটো হ'ব 26 জানুৱাৰী 1950, অৰ্থাৎ 26 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধানখন বলবৎ কৰা হৈছিল। সো এইটো আপোনালোকে ৰাইট চিন বা যিটো ডাৰ্ক মাৰ্ক কৰিবলৈ আহিব এইটো আপোনালোকে সিলেক্ট কৰি ল'ব। সো নেক্সট 2 নম্বৰ কোৱেশ্চনটো চাওক, যে কোনটো অনুচ্ছেদে ভাৰতৰ ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰাৰ ক্ষমতা প্ৰদান কৰিছে। সো ইয়াতে চাওক আৰ্টিকল 354, 351, 356, 361। সো এইকেইটাৰ 4টা অপচন দিয়া থাকিব। সো তাৰে পৰা আপোনালোকে সিলেক্ট কৰিব লাগিব, যেটো শুদ্ধ হয় সেইটো সিলেক্ট কৰিব লাগিব। সো এইটো কোনটো আৰ্টিকলত আছিলে, যে কোনটো অনুচ্ছেদত ভাৰতৰ ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰাৰ ক্ষমতা প্ৰদান কৰিছে। সো ইয়াতে আপোনালোকে পাব 356, 356 নং অনুচ্ছেদ। সো এইটো সি নাম্বাৰটো কাৰেক্ট হ'ব। সো সেইটো আপোনালোকে সিলেক্ট কৰিব। ইয়াৰ পাছত আমি 3 নম্বৰ কুৱেশ্চনটো চাওক, যে প্ৰাৰম্ভিক অৱস্থাত এখন ৰাজ্যত কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব পাৰি। যে প্ৰাৰম্ভিক অৱস্থাত এখন ৰাজ্যত কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব পাৰি। সো ইয়াতেও আপোনালোকক 4টা অপচন দিয়া থাকিব, A, B, C, D। সো A নম্বৰত চাওক 1 ইয়াৰ, এবছৰ, 2 ইয়াৰ্ছ, 2 বছৰ, 6 মান্থ, 6 মাহৰ কাৰণে, 3 ইয়াৰ্ছ, 3 বছৰ। সো ইয়াৰ পৰা আপোনালোকে 6 মান্থটো সিলেক্ট কৰিব। প্ৰাৰম্ভিক অৱস্থাত এখন ৰাজ্যত 6 মাহৰ সময়ৰ বাবে, যে কিমান সময়ৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব পাৰে। সো ইয়াতে 6 মাহৰ বাবে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব পাৰে প্ৰাৰম্ভিক অৱস্থাত। নেক্সট মই আপোনালোকক আৰু এটা কথা জনাইছোঁ। সো ইয়াতে এইটো বহুত ইম্পৰ্টেণ্ট হয়, মই বিশেষকৈ মোষ্ট ইম্পৰ্টেণ্ট বুলি লিখিছোঁ ইয়াতে, যে 8খন ৰাজ্যৰ ৰাজধানী। সো পৰীক্ষাত আহে মানে এনেকুৱা কুৱেশ্চন, যিকোনো এখন ৰাজ্যৰ ৰাজধানী বা হয়তো এনেকৈ আহে মোটামুটি। আপুনি হয়তো আসাম ধৰিব পাৰে, মণিপুৰ ধৰিব পাৰে, মিজোৰাম ধৰিব পাৰে। সো মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মেইনলি এই 8টা ষ্টেটৰ ৰাজধানীটো অহাৰ বেছি সম্ভাৱনা থাকে। সো সেইবাবে মই এই 8টা ৰাজ্যৰ ৰাজধানীৰ বিষয়ে মই আপোনালোকক জনাইছোঁ, আপোনালোকে চাই লওক। যে আসামৰ ৰাজধানী হ'ল দিছপুৰ, মণিপুৰৰ ৰাজধানী হ'ল ইম্ফল, মিজোৰামৰ ৰাজধানী হ'ল আইজল, মেঘালয়ৰ ৰাজধানী হ'ল শ্বিলং, নাগালেণ্ডৰ ৰাজধানী হ'ল কোহিমা, ছিকিমৰ ৰাজধানী হ'ল গেংটক, ত্ৰিপুৰাৰ ৰাজধানী হ'ল আগৰতলা, অৰুণাচল প্ৰদেশৰ ৰাজধানী হ'ল ইটানগৰ। সো এইকেইটা আপোনালোকে নোট ডাউন কৰি লওক, নতুবা এইখিনি আপোনালোকে ভালদৰে মনত ৰাখক, ইয়াৰ পৰা আহিব পাৰে। নেক্সট আপোনালোকে চাওক, ইয়াতে মই বিশেষকৈ 3টা কুৱেশ্চন ৰাখিছোঁ, যে তিব্বতৰ ইয়াৰলুং চাংপো নদীক, ভাৰতত কি নামেৰে জনা যায়। এই নদীটোক ভাৰতৰ কি নামেৰে জনা যায়, যে ভাৰতৰ এইটো ব্ৰহ্মপুত্ৰ ৰিভাৰ নামেৰে জনা যায়। সো এইটো মনত ৰাখিব। আৰু এটা আছে ইয়াতে চাওক, যে লেংপুই বিমানবন্দৰ ক'ত অৱস্থিত বা ক'ত আছে। এইটো হ'ল মিজোৰাম, যাৰ ৰাজধানী আইজল।
সো ইয়াতে আছে নেক্সট 7 নম্বৰ কুৱেশ্যনটো যদি আমি লক্ষ্য কৰোঁ ইয়াতে চাওক হুৱেৰ ইজ পাছিঘাট এয়াৰপৰ্ট যে পাছিঘাট এয়াৰপৰ্ট ক'ত অৱস্থিত বা ক'ত আছে যে পাছিঘাট বিমানবন্দৰ ক'ত অৱস্থিত বা ক'ত আছে সো তেতিয়া আপোনালোকে লিখিব ইয়াতে চাওক এনসাৰ উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ সো এই কুৱেশ্যন কেইটা আপোনালোকে ভালদৰে মনত ৰাখক মোৰ দীৰ্ঘ বিশ্বাস এইকেইটা কুৱেশ্যনৰ ভিতৰৰ পৰা যিকোনো এটা কুৱেশ্যন এবাৰ অহাৰ সম্ভাৱনা আছে সো সেয়েহে আপোনালোকক মই জনাইছোঁ আপোনালোকে চাই লওক বা আপোনালোকে এইটো মনত ৰাখক সো এইখিনি আছিলে মোৰ এই ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ মোৰ এই চেনেলটোক পাহৰি নাযাব